আমি এতিয়া মানে মানুহ জীয়াই থকা এটা পৰিৱেশ লাগে আপুনি বুজি পাইছে মই ইতিমধ্যে আমি ONGC আমি জনাই দিলোঁ যে আমি তেওঁলোকৰ কামৰ ওপৰত আমি তদন্ত আমি বিচাৰিম মই নিজৰ স্থানীয় সাংসদ হিচাপে কেন্দ্ৰীয় মন্ত্ৰীলৈ চিঠিৰ যোগেদি বৰ্তমানৰ স্থিতি মই যিমান বুজি পাইছোঁ সেয়ালৈ মই তদন্ত মই বিচাৰিম আৰু লগতে স্থানীয় বা প্ৰাইভেট কণ্ট্ৰেক্টৰক তেওঁলোকে কামখিনি দিলে যি কাম মোৰ মতে যথেষ্ট কমপ্লিকেটেড হয় ONGC ট্ৰেইন মানুহবোৰ কৰিব লাগিছিল ONGC নিজৰ এমপ্লয়িজ লগাই কৰাব লাগিছিল কিয় তেওঁলোকে এটা কমপ্লিকেটেড কাম কৰোঁতে তেওঁলোকে কিছু এটা প্ৰাইভেট ফাৰ্মক দিলে এইখিনিও মই তদন্ত বিচাৰিম কোনে সেই ডিচিশ্যনটো ল'লে কিয় ল'লে পইচা বচাবলৈ লৈছেনে কিয় কৰিছে চাব ষ্টেণ্ডাৰ্ড ক্ল'ৰলি মানে যে ONGC সমান্তে যাৰ যিসকলৰ ট্ৰেইনিং নাই তেওঁলোকক কিয় দিছে গোটেইখিনি কথা লগতে আমি ONGCও কৈছোঁ যে স্থানীয় মানুহৰ নিৰাপত্তা ক্ষতিপূৰ্ণ তেওঁলোকে চাব লাগিব কোনে যে বাদ পৰি নাযায় তাৰ বাবে তেওঁলোকে চাব দাদা মানে আমাৰ কি হৈছে কথাটো যিটো SK পেট্ৰ' তেওঁলোকৰ এইটো প্ৰথম নহয় তেওঁলোকৰ এইটো ইয়াৰ আগত 4 তাৰিখ জ্বলি গৈছে ইয়াৰ পাছত ONGCয়ে তেওঁলোকক কিয় অনুজ্ঞাপত্ৰ দি আছে SK পেট্ৰ' নিচিনা এটা কোম্পানী তো সেইটো আমাৰ ৰহস্যপদ আৰু এতিয়ালৈকে আমি 5টা দিনত আমি আন্দোলন কৰি আছোঁ যে আমাৰ লগত মানে ED বা উচ্চ পদস্থ বিষয়া বহিব লাগে আমি কিন্তু ৰাইজ আশ্বস্ত হোৱা নাই যিহেতু ৰাইজ এতিয়া আতংকত ভুগিছে যে কোন সময়ত জ্বলি যাব পাৰে তাৰ কাৰণে কি হ'ব কি নহ'ব আমাৰ ভৱিষ্যত কি হ'বলৈ গৈ আছে আমাৰ ল'ৰা ছোৱালী পঢ়া শুনা আমাৰ ঘৰতো আহিবলগীয়া আছে মূল্যৱান সামগ্ৰী আমি বহুত দূৰলৈ লৈ যাবলগীয়া আছে গোটেই খা খৰচ কোনো আমাক কৰা নাই গতিকে আমি বিৰাট এটা সমস্যাত পৰিছোঁ আমি কিন্তু ED আজি তাৰিখলৈকে আমি ইয়াত কিন্তু আমাৰ লগত আলোচনা মাতিব পৰা নাই ঠিক আছে মই এইটো বিষয়ত তেওঁলোকৰ লগত ঠিক আছে